আমি আহি পাই গলো কলকাতা তো এতিয়া আমি ইয়াৰ পৰা ভুৱনেশ্বৰ যাম আমি কলকাতাত অহা নাই আমি আহিছো মানে আমি গৈ আছো এতিয়া পুৰী ইয়াৰ পৰা আমি ফ্লাইটত নাযাওঁ ইয়াৰ পৰা আমি যাম ট্ৰেইনত এতিয়া আমি ট্ৰেইন ষ্টেচন যাম হাওৰা ট্ৰেইন ষ্টেচন যাবৰ কাৰণে এয়াৰপৰ্টৰ বাহিৰৰ পৰা দুখন উবেৰ ললোঁ আৰু কলকাতা বুলি ক'লে চকুত ভাহি আহে ধুনীয়া হাওৰা ব্ৰিজখন আৰু এয়াই হৈছে কলকাতাৰ হাওৰা ব্ৰিজ এয়া আমি পাই গলো হাওৰা ট্ৰেইন ষ্টেচন আজি পুৰা বহুত বছৰ আগতে হাওৰা ট্ৰেইন ষ্টেচনত আহিছিলো তাকো ৰাতি আৰু আজি প্ৰথম আহিছো দিনত এয়া এয়া একদম হাওৰা ট্ৰেইন ষ্টেচনত আহি একদম গোটেই মুখত হাঁহি ফুটিছে একদম ভাল লাগিছে ন হাওৰা ট্ৰেইন ষ্টেচনত আহি ঠাণ্ডা ইমান ন ঠাণ্ডা ইমান ঠাণ্ডা ন তুমি কিবা কৈ আজি মানে কোনে সবতকে বেছি খাইছে আজি সবতকে বেছি খাইছে এইজন আৰু এইজন বেছি খালো ন এজনে বেছি খালে এজনৰ কাৰ্ডত লাউঞ্জ এক্সেছ আছিল তেওঁ একদম পুৰা দবাই খাইছে আৰু এজনে নিজে এটা চিকেন চেণ্ডউইচ লৈছে কি লৈছে চিকেন জাংলি চেণ্ডউইচ আৰু মই লৈছো এটা ভেজ চেণ্ডউইচ চিকেন চেণ্ডউইচটো আধা খাই হোৱাই নাই নোহোৱাৰ পৰাই মোৰ চেণ্ডউইচটো চকু মোক সুধি আছে যে এইটো খাবা নেকি তুমি মইতো খামেই ডেফিনেটলি উপায় নাই এক টুকুৰা তাক দান দি দিলোঁ তাৰপিছত এইখিনিতে শেষ হোৱা নাই কথাটো তাৰপিছত নেক্সট এখেতে মোৰখিনি খালে খোৱাৰ পিছত তেওঁ জুচ বিচাৰি আছিল জুচটো নাপালে বাট নেক্সট তাৰপিছত আমাৰ এগৰাকী আমাৰ সংগী এগৰাকী খাব নোৱাৰিলে তেওঁ যিখিনি থাকি গ'ল আপুনি পিছৰখিনি কৈ দিয়ক আপোনাৰ যিখিনি থাকি গ'ল সেইখিনি কোনে খালে এইটো হ'ল গোটেই কাহিনী কাহিনী বেলেগ কিন্তু ন আমি আজি পুৰা খাইছো ট্ৰেইনৰ জাৰ্ণি কেনেকুৱা লাগিছে তোমাৰ হাওৰাত আহি ফাইনেলি আমি ট্ৰেইনত উঠিলো দৌৰি দৌৰি আহি ফাৰ্ষ্ট এক্সপেৰিয়েন্স মানে দৌৰি কেনেকে ট্ৰেইনত উঠিব লাগে হয় নাই हम जैसे लोगों का ट्रेन में चढ़ना मुश्किल ही है नामुमकिन है আয়ো দেহি পুৰা ঘামি জামি আছো গৰমত তো এতিয়া ভালে লাগিছে এচি কথা পাইছো আৰু এইফালে বা ঘামি যেন ভাগৰ লাগিছে এইফালেও ভাগৰি জাগৰি এইফালে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ আমি যে মৰিবৰ কাৰণে মানে ট্ৰেইনখনত আহিছো এচি বন্ধ খুব পৰা গৰম ঘামি অৱস্থা নাই এইখন বোলে এচি ট্ৰেইনত আহিছো আমি দুৰন্ত এক্সপ্ৰেছ তাহলে নামি যাও কৰি আছে নামিবা নেকি ট্ৰেইনৰ পৰা চলিয়াই দিয়ে হ'ল তোমাক হ'ব এতিয়া আহিব আৰু মানে আৰু আহিবা ট্ৰেইনত যিবা আৰু ৰগাৰলৈ কিহত আহিবা প্লেইনত আহিম পিলপিলিত আহিম ট্ৰেইনত নাহো আমি হয় নাই আমি ৰিক্সাত আহিম বেটাৰী ৰিক্সাত আহিম আমি ট্ৰেইনত নাহো ভাই নমস্কাৰ ট্ৰেইনত আৰু ট্ৰেইনত নমস্কাৰ সাপোৰ্ট কৰা নাই কিয় এনাৰ্জি লো মানে এটা কথালৈ সান্তনা লৈ আছো কষ্টটো মানে সহ্য কৰি আছো এটা কথালৈ কি কোৱাচোন মানে ভগৱানৰ ওচৰত পূজা কৰিব গৈ আছো অকণমান আমি মানে কষ্ট কৰি গৈ আছো ট্ৰেইনত তামাম চৰকাৰে কিমান ফেচিলিটি দিছে ৰেলৱে পেচেঞ্জাৰক কিমান ফেচিলিটি ৰেলৱেটো তামাম ফেচিলিটি কিন্তু আমি পেচেঞ্জাৰবিলাকে ইমান কষ্ট কৰি ট্ৰেইনত গৈ আছো ঘামি
আমি অৱস্থা নাই হৈ ট্ৰেইনত এতিয়া পুৰা হুলস্থুলীয়া পৰিৱেশ মানে এচিটো বন্ধ কাৰণে এতিয়া বৰ্তমান আমাৰ আন্দোলন চলি আছে এচিৰ কাৰণে কি আন্দোলন চলি আছে আমাক এচি লাগিবই এইবিলাক চলি আছে এতিয়া যি কি নহওক এচিটো নাই কাৰণে এই মানে গণ্ডগোল অলপ চলি আছে এনেকৈ অলপ সময়টো গৈ আছে আমাৰ আৰু বগা হৈ আছোঁ আৰু কিন্তু গৰমত বগা হৈ আছে দেই এইটো গৰমৰ এডভাৰটাইজ এচি এডভাৰটাইজ নন এচি এডভাৰটাইজ কি হ'ল ঠিক কৰাই আছে এচি আচ্ছা হয় নেকি ভাত দিবলৈ আহিব তাকো চিকেন খাবলৈ ষ্ট্ৰিক্টলি মানা কৰি গৈছে আমাৰ বিন্দুৱে আৰু এখেতৰ ফাদাৰ ডেডিয়ে কেনেকৈ কৈ গৈছে মাংস নাখাবি কিন্তু ভেজ গতিকে উপায় নাই আমি ভেজ খাব এই ট্ৰেইনখনত ইমান বস্তু দেখা পালোঁ এচি এটা দেখা নাপালোৱে আহিছে দেখোন এচি দৰ্জাখন খুলছি দৰ্জা খুলছি নামছিলো না তোমালোকৰ ফেমিলি পিছত নেকি বেক বেঞ্চাৰ্ছ আৰ অলৱেজ ৰক্স আৰু এইফালে ৱাটাৰমেন পিছফালে ৱাটাৰমেন আছে আৰু ৱাটাৰমেনে আজি চুইমিং পুলত যাব এখন গামোচা লেংটি মাৰি পিন্ধি আমি এতিয়া আহি পাই গ'লো ভুৱনেশ্বৰ তাৰপিছত ইয়াৰ পৰা আমি এখন গাড়ী লৈছোঁ এতিয়া যাম পুৰী চাগে ইয়াৰ পৰা কিমান কিলোমিটাৰমান হ'ব পুৰী ইয়াৰ পৰা 70 কিলোমিটাৰ ভুৱনেশ্বৰৰ পৰা পুৰী আমি ইয়াতে ট্ৰেইনত নামিছোঁ আৰু বেছি ভাল লাগিছে আমি যিখন ট্ৰেইনত আহিছোঁ এচিৰ কাৰণেতো অলপ গড়বড় হৈছিলে কিন্তু ট্ৰেইনখন মানে এটা ষ্টপেজ নাই একদম কলকাতাৰ পৰা মানে হাওড়াৰ পৰা ভুৱনেশ্বৰতহে ৰৈছে ভাল ট্ৰেইন ভাল লাগিছে মাত্ৰ এচিয়ে অলপ গড়বড় কৰিছিলে সেইখিনি বেয়া লাগিছিলে কিন্তু বাকী ট্ৰেইনখন ভাল এনেকুৱা মানে একদম কাৰেক্ট টাইমত আহি পোৱা ট্ৰেইন এইখনে ফাৰ্ষ্ট পাইছোঁ সেইকাৰণে ভাল লাগিছে ট্ৰেইনখনত আহি ট্ৰেইনৰ যাত্ৰাটো ইমান বেয়া লগা নাই এইবাৰ আৰু আমি এতিয়া গাড়ীখন লৈছোঁ ভুৱনেশ্বৰ ট্ৰেইন ষ্টেচনৰ পৰা তো কি কৈছা এতিয়া ডাইৰেক্ট পুৰী যাম তাত আমি হোটেল লৈ থৈছোঁ বুক কৰি থৈছোঁ তাৰপিছত এতিয়া আমি পুৰী হোটেলত ফ্ৰেছ হৈ পেলাই তাৰপিছত ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু লগতে আপোনালোককো লগতে লৈ গৈ থাকিম কি কয় তো বলক ৰেডি হৈ থাকক পুৰীৰ মানে কিবা কিবি বস্তু আমি যি চাওঁ আৰু সেইবিলাক চাবৰ কাৰণে তাৰ কোনোবাফালে আছে নেকি এইটো পুৰণা পুৰী কি কটক ভুৱনেশ্বৰ ৰোড এইটো আৰু পুৰণা ৰাস্তাটোৱে যথেষ্টখিনি মানে উন্নত নতুন ৰাস্তাটো উন্নত নহয় নেকি নহয় নতুন ৰাস্তাটো আৰু উন্নত ইয়াৰে ৰাস্তাটো বহুত ধুনীয়া এই টেম্পোখনত ইমান মানুহ উঠিছে নহয় বাপৰে তলতো বহি আছে কিছুমান চিটতো বহিছে আকৌ তলতো বহিছে কিছুমানে আমি অকণ হাইৱেতে ৰৈ দিছোঁ এইখিনি সাক্ষী গোপাল বুলি কয় হাইৱেত চাহ খাওঁ বুলি কিন্তু ইমান গৰম ভৰি একদম এয়া জ্বলি গৈছে ভৰি তথাপি গৰমতো চাহ খাম আৰু তাৰমানে বোলে বহুত ভাল চাহ পায় মাটিৰ বাচনত দিয়ে চাহ আৰু এইখিনি জেগাৰ নাম হৈছে সাক্ষী গোপাল ইয়াতে বহুত ভাল চাহ পায় ইয়াৰ দোকান বহুত কেইখন দোকান আছে কেনেকুৱা চাহ কেনেকুৱা মোকো দিয়া ইয়াৰ পৰা এটা ল'লেই হ'ল ন এয়া মাটিৰ বাচনত চাহ ভাল লাগিছেনে চাহ টেষ্টি এয়া ভাইয়াই আমাক গাড়ীত লৈ আহিছে আৰু আচ্ছা হলো চাই পিলায়া ভুৱনেশ্বৰ টু পুৰী ৰোড ৰাস্তাটো বহুত ধুনীয়া আমাৰ অসমৰ নিচিনাই পুৰা সেউজীয়া একদম এতিয়া দেখাই কোনো সাগৰ দেখিছা চাই লোৱা কোনফালে তোমাৰ সাগৰ এইফালে হৈছে সাগৰ আৰু এয়া হৈছে আমাৰ হোটেল
এয়া ওয়াও কি মজা লাগি আছে এইফালে সাগৰ চবৰে প্ৰথম হয়নে নহয় মই দেখিছোঁ আগতে কিন্তু মই ভিন্দ আৰু প্ৰাঞ্জলে আগতে সাগৰ দেখিছোঁ কিন্তু আমাৰ বাকী পাৰ্টিৰ এইবাৰে প্ৰথম সাগৰ গতিকে সিহঁতেও বহুত এনজয় কৰিব লগতে ময়ো কৰিম কাৰণ মই আগতে সাগৰ দেখিলেও মই বাৰে বাৰে সাগৰৰ প্ৰেমত পৰি যাওঁ ৱাও হয় নাই এতিয়া আমি হোটেলত আহি ফ্ৰেছ হৈ ল'লোঁ গা পা ধুই ল'লোঁ এতিয়া ভাবিছোঁ সময় থাকোঁতে আমাৰ হোটেলৰ ৰুমটো দেখুৱাই লওঁ আপোনালোকক তো বলক এতিয়া ৰুমটো চাওঁ গা ধুলা এয়া বাও আছে আমাৰ ৰুমত এইফালে এইটো চাইডত হেৰি বাথৰুমটো আছে আৰু বাথৰুমটো পাছত দেখুৱাম আগত দেখুৱাই লৈছোঁ এইফালে দৰ্জাৰে মই সোমালোঁ তাৰপিছত এইফালে এইটো আলমিৰা ইয়াতে আমি আহিয়ে কিছুমান বস্তু থৈছোঁ আৰু এটা ইয়াতে লকাৰো আছে আৰু এইফালে আমাৰ বেড ভৰ্তি হৈ আছে এইফালে এখন আইনা আছে এখন জানে এক্টিং কৰি আছিলে পাছফালৰ পৰা আৰু এয়া আমাৰ ইয়াতে বস্তু থৈ দিছোঁ তাৰপিছত ইফালে টিভি এইফালে বিছনা তুমি শুলাই নেকি আৰু ইয়াত ধুনীয়াকৈ লাইট দুটা লগাই থোৱা আছে ভাল লাগিছে ৰুমটো সৰু নহয় ডাঙৰেই ন ৰুমটো ভাল লাগিছে ৰুমটো আৰু এইফালে চফা এখন আছে আৰু বেছি ভাল লগা বস্তু হৈছে এইখন ধুনীয়া এখন বেলকনি আছে এয়া দৰ্জাখন খুলি দিয়াচোন তুমি বেলকনি মানে বেলকনি আছে তো বলক বেলকনি লৈ যাওঁ দিয়া বেলকনিটো এইফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ আমাৰ ৰুমটো আহিয়ে একদম কাপোৰ কানি ওলাইছে ওলমি আছে আজিয়ে ভিডিঅ'টো বনাই লৈছোঁ কাৰণ কাইলৈ ৰুমটোৰ অৱস্থা আৰু বেয়া হ'ব চ' আজিয়ে ৰুমটো মানে ভিডিঅ'টো বনাই লৈছোঁ এয়া বেলকনি এইফালে ৰাস্তাটো আৰু সাগৰখন ইয়াৰ পৰা এতিয়া ৰাতিৰ কাৰণে দেখা নাই দিনত ধুনীয়াকৈ সাগৰখন দেখি থাকে দিনত মই আকৌ এবাৰ দেখুৱাই দিম বাৰু এইফালে বাথৰুম এইফালে বেচিন আছে তাৰপিছত এইফালে শাৱাৰ হেণ্ড শাৱাৰ গোটেইখিনি আছে আৰু এইফালে টয়লেটটো আছে মানে দৰ্জাৰ ইটো পাৰে এইটো নকৰোঁ আৰু ভিডিঅ' এইটো কমোডটো আৰু কোনে চাবনো কিন্তু এইখিনিতে আছে বাথৰুমটো যথেষ্ট ডাঙৰ সেইকাৰণে ভাল লাগিছে সৰু বাথৰুম মোৰ ভাল নালাগে যদি ৰুম কি কৰি আছা মই যিটো কৰি আছো এইটো নকৰিলে মানুহ ৰাতি ভোকত থাকে এইটো নকৰিলে ৰাতি মানুহ ভোকত থাকে তাৰমানে কিনো কি কৰি আছা কি নকৰিলে ভোকত থাকে খানা অৰ্ডাৰ কি খাম আমি আজি আমি ভেজ খাম কাৰণ আমি মন্দিৰ যাম কাইলৈ কাইলৈতো আমি মন্দিৰ যাম আমি আজি ভেজ খাম কি অৰ্ডাৰ দিছা দিয়া অৰ্ডাৰ দিয়া নে চাওঁ কি আছে ইয়াত ষ্টিম ৰাইচ আছে আৰু সাগৰৰ ক্ৰেবছ খাম বাট আজি নহয় কাইলৈ খাম কাইলৈ খাম আৰু তুমি ৰেডি হৈছা জান ৰেডি হৈছা এয়া আমাৰ জান মোৰ ভাগিন ল'ৰা আগতে মোৰ ভিডিঅ'ত ওলাইছে সি আৰু এয়া হৈছে দে আপোনালোকৰ বাৰু ভুল লাগে নে নাই ইহঁতক দুটাক পুৰা সেম ফিগাৰৰ হয় পেট আৰু এয়া হৈছে তুমি হেৰি 5ত হে তুমি এইবাৰ 6 পালা 6 পালে কিন্তু ওখ কিন্তু তামাম ওখ দেই এয়া মই একদম ভৰিৰ পৰা দেখাই দিছোঁ তামাম ওখ দেখিলে একদম মানুহ মেট্ৰিক দিয়া ল'ৰা বুলিহে ক'ব এয়া একদম ডুপ্লিকেট দে আৰু জান ডুপ্লিকেট পেটটো সোমাই নালাগে দিয়া না সৰু ল'ৰা পেট থাকে পিছতহে জিম টিম যায় একদম পুৰা চালমান খানৰ নিচিনা বডি হৈ যাব সৰু ল'ৰা পেট থাকেই সৰু ল'ৰা খাব লাগে আৰু ন সৰু ল'ৰা ভুলতে নদীৰ পাৰ গৈছে উপায় নাই
হয় নে নহয় ভিন্দ আমি আমি নদীৰ পাৰত ঠিক কৈছে ভিন্দ সাগৰ মুখিটো নল'ব ভিন্দই কৈছে আমি নদীৰ পাৰত কেতিয়া চাম ঠিকে আছে আমি নদীৰ পাৰৰ মানুহ হয়নে নহয় আমি মহাবাহু নৈপৰীয়া মানুহ বুলি কি বুলি কয় নদীৰ পাৰৰ মানুহ হা আমি নৈপৰীয়া মানুহ সাগৰপৰীয়া মানুহ আমি নহয় আমি নৈপৰীয়া মানুহ আমাৰো অহংকাৰ আছে আমি ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহ এয়া আমি থকা হোটেলখনৰ লবি এৰিয়া খুব ধুনীয়া লবি এৰিয়াটো আমি ইয়াতে অলপ সময় সবে বহিছো আৰু দেহে কিবা কথা পাতি আছে ৰিসেপশনত হোটেলখন বহুত বেছি যে ডাঙৰ তেনেকুৱা নহয় কিন্তু কিবা এটা ভাল লগা ভাল লাগিছে হয় নাই তোমাৰ ভাল লাগিছে নে নাই ভাল লাগিছে ভালকে থাকিব পৰাকে মানে হোটেলখন যে এনেকুৱা নহয় ভাল মানে কিবা কেনেকুৱা ৰুম থুম কেনেকুৱা বিছনা কেনেকুৱা বাথৰুম তেনেকুৱা একো নহয় ভাল আৰু ভালকে থাকিব পৰা মানে সাগৰৰ পাৰত এখন ধুনীয়া হোটেল চাফ চিকুণ ভাল লাগিছে এতিয়া আমি গোটেই মিলি গৈ আছো সাগৰৰ পাৰলে ইমান দেখুৱাব নোৱাৰিম সাগৰৰ পাৰটো কাৰণ এন্ধাৰ হৈ আছে তবে যিখিনি পাৰো আৰু যদি পাৰো দেখুৱাম গাইস ইয়াতে আমাৰ বজাৰ হৈ আছে আমাৰ মেলাৰ পৰা मैं बैग पसंद कर मम्मी बैग खन देखो हमारा किधर वो हमारा खरीदी नहीं है जो रेट आप बोलते हैं हमारा ऐसा खरीदी नहीं ऐसा नहीं अब तो 120 का 70 रुपए तो हाफ हो गया ज्यादा मैंने तो एक का 60 लगेगा 60 लगेगा সাগৰৰ ওচৰত বহি আছো পুৰি এখন বিচ মাৰ্কেট হয় বিচ মাৰ্কেটত আমাৰ ৰিজৰ্টখন য'ত আছে আমাৰ হোটেলখন য'ত আছে সেইখিনি পৰিৱেশটো মই বেছি ভাল পাইছিলোঁ একদম নিৰল এটা পৰিৱেশ সাগৰৰ চাউণ্ড চবফালে সেইখিনি ভাল লগা নাই সেইখিনি বিৰাট ধুনীয়া তো আমি সেইখিনিৰ পৰা এতিয়া ৰাতি ইমান ভালকৈ দেখা নাযায় তো দিনত কাইলৈ আমি ভালকৈ দেখাম তো আমি এতিয়া সাগৰৰ পৰা তথাপি এতিয়া হাৱাটো লৈ আছোঁ আৰু জানৰ খং উঠিছে জানৰ কাৰণে অৰ্ডাৰ দিব পাহৰি গ'লো আমি খানা মহন্তৰ কাৰণে পাহৰি গ'লো খানা অৰ্ডাৰ দিবৰ কাৰণে খানা আহি পোৱা নাই আমাৰ মহন্ত বাবুৰ খং উঠিছে যিহেতু মহন্ত বাবুৰ খানাটো অৰ্ডাৰ দিব পাহৰি থাকিলো সেইকাৰণে মহন্ত বাবুৰ বিৰাট খং উঠি আছে মোৰ ওপৰত চাওঁ কেমেৰাত খংটো দেখাই দিয়া মানে দিয়া নাই কৈছে মহন্ত বাবু মোৰ দিয়া নাই নেকি খানা অৰ্ডাৰ এই আমাৰ জানৰ বিৰাট খং উঠিছে দেই খানা অৰ্ডাৰ নিদিয়াৰ কাৰণে জানৰ কাৰণে সঁচাকৈ দিয়া নাই নেকি জানৰ কাৰণে পাহৰিলা নেকি